নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আলোচনা কৰা হ'ব তাঁত এখনৰ সকলোখিনি সঁজুলিৰ নাম আৰু সকলোৱে জনা উচিত যে তাঁত এখনৰ কি কি সামগ্ৰীৰ প্ৰয়োজন হয় আৰু তাঁত এখন অকলে ববলৈ জানিলেতো নহ'ব, নহয় জানো। তাঁতখনত ব্যৱহৃত হোৱা সকলোখিনি সঁজুলিৰ নামো আমি ভালদৰে জানিব লাগিব, কাৰণ জনাটো প্ৰয়োজনীয়। ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব। যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টোত কিবা ক'বলগীয়াখিনি থাকি যায়, আচলতে মই জনা যিখিনি জানো সেইখিনিহে আপোনালোকক ক'ম, মই নজনাখিনিতো কেতিয়াও ক'ব নোৱাৰোঁ। আৰু সেইবাবে কিবা যদি থাকি যায় সেইখিনি আপোনালোকে কমেণ্ট কৰি সুধিব বুলি আশা ৰাখিলোঁ। তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাঁত এখন লগাবলৈ হ'লে আমাক প্ৰথমতে প্ৰয়োজন হ'ব 4টা তাঁতৰ খুঁটি। এইকেইটা, এইটো এটা আৰু এইফালে, আৰু সেই দুফালে দুটা আছে। 4টা তাঁতৰ খুঁটিৰ প্ৰয়োজন হ'ব। তাৰ পাছতে আমাক প্ৰয়োজন হ'ব 2টা তুলুঠা। এইফালে কাপোৰখন যেতিয়া বৈ যোৱা হয়, বৈ যোৱাৰ পাছত কাপোৰখন মেৰিয়াই থ'বৰ কাৰণে এটা তুলুঠা প্ৰয়োজন হয়, আৰু এইটো চাইডে সূতাখিনি মেৰিয়াই থ'বৰ কাৰণে এটা তুলুঠা দৰকাৰ হয়। মুঠতে 2টা তুলুঠা আমাক প্ৰয়োজন হয়। তাৰ পাছতে আমাক লাগিব, এয়া হৈছে, এইখন দেখিছেনে বাৰু, এনেকৈ যে মাৰিছোঁ, এইখন হৈছে দুপতি। দুপতিখনৰ মাজত সোমাই আছে এয়া ৰাজখন। এইখন দেখিছেনে বাৰু, এইখন ৰাজখনৰ ভিতৰৰ সূতাখিনি আমি সুমুৱাই লৈ বব লাগিব। আৰু এয়া হৈছে পুতল, এই দুডাল লগাইছে দেখিছেনে, এই দুডাল হৈছে পুতলডাল লগাইছে কাপোৰখন ভালদৰে মেল খাই থাকিবলৈ, কাৰণ যদি পুতলডাল ঢিলা হয় তেতিয়া কাপোৰখন যিহেতু চাপ খাই যাব, সেইবাবে দুডাল পুতল ব্যৱহাৰ কৰা হৈছে। আৰু এয়া হৈছে মাকু, এইটোক মাকু বুলি কোৱা হয়। মাকুৰ ভিতৰত দেখিছেনে এটা মুহুৰা সোমাইছে, যিটো মুহুৰাৰ ভিতৰত যে সৰুকৈ মাৰি এডাল সোমাইছে, এইডালক কোৱা হয় গেৰেলি মাৰি বুলি। আৰু এইডাল দেখিছেনে, গেৰেলি মাৰিডাল ধৰি ৰাখিবৰ কাৰণে যি সৰুকৈ মাৰিডাল ভৰাই দিছে, এইডালক নাকতি বুলি কোৱা হয়। আৰু এইখিনি হৈছে তাঁতৰ ব তোলা ভিডিঅ'টো মই আপোনালোকক দেখাম বেলেগ এদিন, বেলেগ এটা ভিডিঅ'ত। আজি তাঁতৰ সঁজুলিখিনিৰ নাম মই ক'বলৈ ধৰিছোঁ। এইখিনি হৈছে আৰু খিনিৰ ওপৰত যিকেইডাল মাৰি সোমাইছে এইকেইডালক চিপকাঠি বুলি কোৱা হয়। ইয়াত দুডাল চিপকাঠি ভৰাইছে, ওপৰৰ কেইডাল চিপকাঠি আৰু এই তলত যে আছে এইকেইডাল হলি বুলি কোৱা হয়। আৰু এইকেইটা হৈছে নাচনি, এই 3টা নাচনি কেইডালত যিকেইডাল ৰছী বান্ধি দিছে এইকেইডালক কোৱা হয় নাচনি জৰি। এইডাল দেখিছেনে বাৰু, এইডাল হৈছে চালিমাৰিডালত নাচনি জৰি কেইডাল বান্ধি এনেধৰণে ওলমাই বখিনিত বান্ধি দিছে। তাৰপাছতে আৰু এই চালিমাৰিডালৰ পৰা যে যিডাল ৰছী এনেকৈ আনি দুপতিখনত বান্ধি দিছে, এইডালক কোৱা হয় বান্দৰী জৰি বুলি কোৱা হয়। এইকেইডাল দুফালে দুডাল দিয়া আছে, এই দুডালক কোৱা হয় বান্দৰী জৰি। আৰু এইকেইটা হৈছে তুলুঠাৰ জৰি। 2টা তুলুঠা ধৰি ৰাখিবৰ বাবে দিয়া জৰিডালক কোৱা হয় তুলুঠা জৰি। আৰু এইফালে তললৈ এইকেইডাল দেখিছেনে বাৰু, এইকেইডাল হৈছে ডাংমাৰি। ইয়াত দুডাল দি আছে, কাৰণ দুবাতি আছে, দুখিনি সেইবাবে ইয়াত দুডাল ডাংমাৰি দিয়া হৈছে। এই দুপতি কেইডাল যে ধৰি ৰাখিছে এই মাৰিকেইডাল, এইডালক কোৱা হয় দুপতি কাণমাৰি। এইডাল দেখিছেনে, এইডালক দুপতি কাণমাৰি বুলি কোৱা হয়। 2টা মূৰে এনেদৰে ধৰি ৰাখিবৰ বাবে দিয়া হয়। মই জাল দিছোঁ দেখিছেনে বাৰু, জাল দিয়াৰ লগে লগে এই দুডাল আছে, এই দুডালক কোৱা হয় গৰকা। আৰু ডাংমাৰিৰ পৰা যিকেইডাল ৰছী এনেদৰে তললৈ দি দিয়া হৈছে এইকেইডালক কোৱা হয় গৰকা জৰি। তাৰপাছতে যে কোৱা হয় গৰকা এডাল পুতি ধৰি ৰাখিছে, এইডালক কোৱা হয় ককৰা বুলি কোৱা হয়। আৰু এইডাল দেখিছেনে, এইডাল চিৰি মাৰি। তাৰপাছতে তুলুঠাটোত যেতিয়া মই তাঁত লগাওঁতে আপোনালোকক দেখাইছিলোঁ, সূতাখিনি শেষত এইডাল হলি ধৰি ৰাখিবলৈ মানে সূতাখিনি ভৰাই দিছিলে। তাৰপাছতে এইডাল দেখিছেনে, এইডালক কোৱা হয় জখলা মাৰি। এডাল এইফালে এডাল আছে। যিহেতু 4টা খুঁটা আছে, 4টা খুঁটাৰ দুডাল জখলা মাৰিৰে বান্ধি ধৰি ৰাখিবৰ বাবে দিয়া হৈছে। তুলুঠাটোত যে চাইডে 2টা ফুটা থাকে, 2টা তুলুঠাৰ একোটা চাইডে 2টা সৰুকৈ ফুটা দিয়ে, আৰু ফুটা দুটাত এই মাৰিডাল যে ভৰাই দিছে এইডালক কোৱা হয় তুলুঠা কাণমাৰি বুলি কোৱা হয়। এই দুডাল যে সৰু দেখিছে এইকেইডালক কোৱা হয় ফুলৰ কাঠি। এইকেইডাল আমি ফুল বাচোঁতে ব্যৱহাৰ কৰোঁ। যেতিয়া ফুলটো বাচি যোৱাৰ পাছে আমি ফুলৰ কাঠি একোটা ভৰাই যাওঁ। এইডাল হৈছে ফুল বচা কাঠি, আমি যেতিয়া কাপোৰত ফুল তোলোঁ তেতিয়া ব্যৱহাৰ কৰা। এইটো
কোৱা হয় বৰ চেৰেকী। চেৰেকী দুই ধৰণৰ আছে, এটা হ'ল হাত চেৰেকী আৰু এইটো হ'ল বৰ চেৰেকী। আমি ডাঙৰ ডাঙৰ যিখিনি বহল বহল সূতা থাকে সেইখিনি আমি বৰ চেৰেকীটোত ভৰাই মুহুৰা বাটো। আৰু এয়া হৈছে যঁতৰটো। যঁতৰটোত এনেদৰে মুহুৰা বাটিব পাৰি। মোৰ এতিয়া সূতা নাই চেৰেকীটোত, সেইবাবে মুহুৰা বাটি দেখুওৱা নাই আপোনালোকক। যঁতৰটোত যে এই লোডাল দেখিছে, এইডালক যঁতৰৰ শলা বুলি কোৱা হয়। এইটো ঢিলা হ'ল সেইবাবে ওলাই গৈছে। আৰু এইটো যঁতৰ ৰিংটো। এইটো হ'ল হাত চেৰেকী, বৰ চেৰেকী আৰু হাত চেৰেকী।